পিচিতে হওক অথবা মোবাইলতে হওক আপুনি য'তে ই পাছটো এপ্লাই কৰিব বিচাৰে তো তাৰ কাৰণে ব্ৰাউজাৰ খুলিব লাগিব মোবাইলত হ'লেও মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ বা যি ব্ৰাউজাৰ আছে এইটো খুলি ল'ব মই ইয়াতে যেহেতু লেপটপত কৰি আছোঁ তো মই ইয়াৰ ব্ৰাউজাৰটো খুলি লৈছোঁ ইয়াতে আপোনালোকে সাৰ্চ কৰি দিব ই পাছ আসাম বুলি ই পাছ আসাম ইয়াতে তলত মোৰ আহি গৈছে তথাপিতো ই পাছ আসাম এণ্টাৰ মাৰি দিব ডিউটি ইয়াতে প্ৰথম অপশ্যন যেটো আছে ই পাছ ফৰ এসেনশিয়েল সাৰ্ভিস ডিউৰিং লকডাউন পিৰিয়ড আৰু নাইবা এপ্লাই ফৰ ভেহিকেল পাছ অনলাইন দুয়োটা আপোনালোকে এপ্লাই কৰিব পাৰে যেটো হয় যেটো আপোনালোকে ইচ্ছা কৰে তো মই ই পাছ প্ৰথম অপশ্যনটো কৰিছোঁ ইয়াতে গৈ কিনে ইয়াতে ই পাছ ফৰ এসেনশিয়েল সাৰ্ভিস ডিউৰিং লকডাউন পিৰিয়ড বুলি থাকিব ইয়াৰে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ আছে ইয়াতে 1 নম্বৰ যেটো আছে অনলাইন এপ্লিকেশন ফৰ ই পাছ ফৰ এসেনশিয়েল সাৰ্ভিস ইয়াতে কাষত থকা লিংকটোত গৈ প্ৰেছ কৰি ল'ব এটা নতুন আমাৰ উইন্ডো খোলা যাব আৰু ইয়াতে আপোনালোকে এই এপ্লিকেশন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব তো ময়ো ফিল আপ কৰি লৈছোঁ তো মোবাইল নম্বৰ डेट ऑफ बर्थ तो सिलेक्ट कर लो इमेल तो ऑप्शनल हो जो इमेल तो दी দিব ইমেলটো অপশনাল হয় এইটো যেটো ষ্টাৰ মাৰ্ক আছে এইটো ষ্টাৰ মাৰ্ক কাষত থকা এই যেটো ষ্টাৰ মাৰ্ক আছে এই যেটা থাকাটো এইটো মানে ডাইৰেক্ট কৰিব লাগিব আৰু ষ্টাৰ মাৰ্ক নাথাকিলে এইটো অপশনাল তথাপিতো ইমেলটো মই দি দিছোঁ টাইপ অফ এপ্লিকেন্ট যদি আপোনালোকৰ গভৰ্ণমেণ্ট হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট দি দিব আৰু যদি প্ৰাইভেট হয় তেতিয়াহ'লে প্ৰাইভেট দি দিব মই প্ৰাইভেট কৰি দিছোঁ ইয়াতে হাউচ নং বাইলেণ্ড নং ষ্ট্ৰীট নেম এইখিনি আছে এইখিনি ফিল আপ কৰি দিব vehicle both registration number ইয়াতে গাড়ী নম্বৰটো দি দিব তো নেক্সট vehicle both type এটো আপোনালোকৰ জি হয় 2 হুইলাৰ 4 হুইলাৰ LMV তো পিকআপ ভ্যান কাউন্ট্ৰি both ইঞ্জিনিয়াৰ both আপোনালোকৰ যেটো হয় এটো দি দিব তো মই দি দিছোঁ মই যাৰ কাৰণে কৰি আছোঁ তাৰ সেইটো দি দিছোঁ জাৰ্নি টাইপ আপোনালোকৰ এইটো দুটা অপশ্যন দেখিছে ওৱান ৱে আৰু ৰাউণ্ড ট্ৰিপ যদি আপোনালোকে অকল যাব ঘূৰি নাহে তেতিয়াহ'লে এইটো ওৱান ৱে হ'ব আৰু যদি আপোনালোকে যাব ঘূৰি আহিব তেতিয়াহ'লে ৰাউণ্ড ট্ৰিপ হ'ব তো মই ঘূৰিও আহিম তো ৰাউণ্ড ট্ৰিপ কৰি দিছোঁ নাম্বাৰ অফ পেচেঞ্জাৰ ট্ৰেভেলিং ইয়াতে কেইজন যাব এইটো লিখি দিব মই 2 দি দিছোঁ আৰু ইয়াতে 500 কোনদিনা যাব এইটো দি দিব য'ত আপোনালোকে ক'ৰ পৰা যাব এইটো দি দিব আৰু ডেষ্টিনেশ্যন এড্ৰেছ আপোনালোকে ক'লৈকে যাব এইটো লিখি দিব ইয়াতে চ' ডিষ্ট্ৰিক্টত আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ক'লৈকে যাব এইটো দিব তো মই ডিষ্ট্ৰিক্টৰ বাহিৰত যিহেতু নাযাওঁ তো মই চেম ডিষ্ট্ৰিক্টত থাকিব এইটো যিমান কেইজন জাষ্টিফাই কিহৰ কাৰণে যাব এইটো লিখি দিব ইয়াতে এপ্লিকেশন প্ৰসেসিং লোকেশন কোড দিব এইটো অফিস অফ ডেপুটি কমিশনাৰটো দিব পাৰে অফিস অফ সাব ডিভিজন অফিচাৰটো দিব পাৰে তো মই অফিস অফ ডেপুটি কমিশনাৰ কৰি দিছোঁ এইটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব মই দি দিছোঁ ইয়াতে নেক্সট আই এগ্ৰি কৰি ইয়াতে যেটো ৱৰ্ড ভেৰিফিকেশ্যন নম্বৰ আছে এইটো বহাই সাবমিট কৰি দিছোঁ নেক্সট আপুনি এবাৰ এনেকৈ চেক কৰি ল'ব পাৰে যদি কিবা ভুল থাকে শ্বেয়াৰ কৰি দিছোঁ ইয়াতে নেক্সট আইডেণ্টি প্ৰুফ আপোনালোকৰ ইয়াতে আইডেণ্টি প্ৰুফটো দি দিব ইয়াতে অপশ্যন আছে কপি অফ পান কাৰ্ড কপি অফ পাছপোৰ্ট কপি অফ আধাৰ কাৰ্ড তো মই পান কাৰ্ড দি দিছোঁ মই চিলেক্ট কৰি লওঁ পান কাৰ্ডটো দি দিছোঁ এইটো দি দিছোঁ গ্ৰচাৰী
তো সেভ এনেক্সৰ মাৰি দিব লাগিব লটাৰ এপ্লিকেশ্যন তো এইটো ছাবমিট হৈ গৈছে এপ্লিকেশ্যনটো এইটো ছাকচেছফুল হৈ গৈছে তো কেনেদৰে ওলাব ই পাছটো সেইটো মই দেখাই দিম নেক্সট ভিডিঅ'ত কেনেদৰে ট্ৰেক কৰিব তো আজিলৈ মানে